हेलो बंधुगल की खबर निश्चय भाले আছে মই প্ৰজ্যোতি কৈছো আপোনাক স্বাগতম জনাইছো মই এটা নতুন সুপাৰ ভিডিঅ' লৈ বন্ধুসকল আপোনালোকে কোভিড-19 ভ্যাকচিনৰ স্লট বুকিং কৰিব পৰা নাই নেকি যদি নাই পৰা তেনেহলে ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো চোৱাৰ পিছত 100% আপুনি স্লট বুকিং কৰিব পাৰিব তেনেহলে বলক ভিডিঅ'টো আজি আৰম্ভ কৰো স্লট বুকিংৰ আমাৰ মেইন সমস্যাটো হৈছে যেতিয়া আমি স্লট বুকিং কৰিব ট্ৰাই কৰোঁ তেতিয়া সদায় ফুল বুলি দেখা থাকে আমি যেতিয়া ট্ৰাই কৰোঁ আমি কেতিয়াবা 11টা ট্ৰাই কৰোঁ কেতিয়াবা 1টাত ট্ৰাই কৰোঁ যেতিয়া আমি ট্ৰাই কৰোঁ তেতিয়া সদায় ফুল বুলি দেখা থাকে এইটো মেইন ৰিজনটো হৈছে আমি এক্সাক্ট টাইমটো গম নাপাওঁ এটা কোনটো টাইমত তেওঁলোকে হেলথ ডিপাৰ্টমেণ্টে খুলি দিয়ে বা এনেকুৱা হয় কেতিয়াবা আপুনি যেতিয়া চাৰ্চ কৰে তেতিয়া 10-15টা থাকে আৰু যে 10-15টা থকাৰ পাছত আপুনি যেতিয়া বুকিং কৰিব ট্ৰাই কৰে লগলৈ ফুল মানে এটা ভ্যাকচিন যেতিয়া স্লট ওপেন কৰি দিয়ে আপোনাৰ উইদিন 1 মিনিটত সব শেষ হৈ যায় গতিকে আমি বুকিং কৰিব নোৱাৰোঁ তো প্ৰথম অৱস্থাটো যেতিয়া মই ট্ৰাই কৰি আছিলোঁ তেতিয়া 5-6 ঘণ্টা ৱেইট কৰি পোৱা নাছিলোঁ কাৰণ তেতিয়া আগতে 11টাত খুলি দিলে পিছদিনাখিনি 2টাত খুলি দিয়ে তাৰ পিছদিনাখিনি হয়তো 4টাত খুলি দিয়ে কিন্তু এই প্ৰব্লেমটো লাহে লাহে যেতিয়া সবেই টুইট কৰিলে যে আমাক এটা এক্সাক্ট টাইম লাগে তেতিয়া অসম গভৰ্ণমেণ্টে চ' হেল্থ ডিপাৰ্টমেণ্টে এটা টাইম নিৰ্ধাৰণ কৰি দিলে যে 4টা বজাত 4 PM তেওঁলোকে স্লটটো অ'পেন কৰি দিব কিন্তু তাৰ পাছতো বহুত প্ৰব্লেম হয় কি ডাইৰেক্ট 4টা বজাত ওপেন কৰি নিদিয়ে কেতিয়াবা 4টা 10 কেতিয়াবা 50 কেতিয়াবা 5টা 10 তেনেকৈ ওপেন কৰি দিয়ে চ' আপোনালোকে এক্সাক্ট টাইমটো গম পাব হ'লে আপোনালোকে এটা কাম কৰি থ'ব লাগিব যাতে তেওঁলোকে স্লট বুকিং চিষ্টেমটো ওপেন কৰি দিয়াৰ লগে লগে আপোনালৈ নটিফিকেশ্যন আহি যায় আৰু লগে লগে আপুনি গৈ পিনে স্লটটো বুকিং কৰি ল'ব পাৰে তাৰ কাৰণে মই দুটা প্ৰচেছৰ বিষয়ে আপোনালোকক ক'ম এই দুটা আপোনালোকে কাম কৰি থ'লে লগে লগে আপোনালোকে নটিফিকেশ্যন আহি যাব আৰু নটিফিকেশ্যন অহাৰ পাছত আপোনালোকে লগে লগে গৈ তাত বুক কৰিব পাৰিব প্ৰথমতে আপোনালোকে পেটিএমটো ইনষ্টল কৰি ল'ব তাৰ পাছত পেটিএম এপটো ওপেন কৰিব ওপেন কৰাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল কৰি যাব তাত আপোনালোকে দেখিব যে ভ্যাকচিন ফাইণ্ডাৰ বুলি এটা অপশ্যন আছে চ' ভ্যাকচিন ফাইণ্ডাৰত ক্লিক কৰি দিব তাৰপিছত ইয়াত আপোনালোকে ষ্টেটটো সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব যেটো মই ধেমাজি গতিকে মই ধেমাজি দিয়া আছে আৰু লাহেকৈ তললৈ আহি এইটো লাষ্টৰ যোনটো অপশ্যন আছে নটিফাই মি when slot are available ইয়াত আপোনালোকে ক্লিক কৰি থ'ব ক্লিক কৰাৰ পাছত আপোনালোকে ছাবস্ক্ৰাইব কৰা বুলি ওলাব আৰু ওলোৱাৰ পাছতে আপোনালোকে এইটো পিছত কেনচেল কৰি দিব আৰু যেতিয়া আপোনালোকৰ স্লটটো ওপেন হ'ব লগে লগে আপোনালোকৰ নটিফিকেশ্যন বাৰত নটিচ আহি যাব যেতিয়াই তেওঁলোকে স্লট ওপেন কৰি দিয়ে লগে লগে আপোনাৰ নটিচ আহি যাব আৰু লগে লগে আপোনালোকে স্লটটো বুক কৰিব পাৰিব নেক্সট চিষ্টেমটো হ'ল আপোনাৰ টেলিগ্ৰামৰ জৰিয়তে কেনেকৈ নটিফিকেশ্যনটো অন কৰি ৰাখিব চ' মই তাৰ বিষয়ে জনাই আছোঁ ফাৰ্ষ্ট আপোনালোকে টেলিগ্ৰাম এপটো ইনষ্টল কৰি ল'ব তাৰপাছত আপোনালোকে এটা ব্ৰাউজাৰত ওপেন কৰিব ব্ৰাউজাৰত ওপেন কৰি under45.in বুলি চাৰ্চ কৰি দিব মই যিহেতু কপি কৰি দিছোঁ গতিকে মই পেষ্ট কৰি দিছোঁ আৰু এই ৱেবছাইটটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাতে আপোনালোকে ডাইৰেক্ট গৈ পিনে ওপেন কৰি ল'ব পাৰিব তাৰপিছত আপোনালোকে চিলেক্ট দ্য ষ্টেটটো কৰি ল'ব আৰু যিহেতু অসম গতিকে আসামটো সিলেক্ট কৰি লৈছোঁ তাৰপিছত ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব মই যিহেতু ধেমাজি গতিকে মই ধেমাজিটো সিলেক্ট কৰি লৈছোঁ ধেমাজি সিলেক্ট কৰাৰ পাছত U45 ধেমাজি বুলি ওলাইছে তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি দিব তো ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট টেলিগ্ৰাম এপটোলৈ লৈ যাব ৱেবছাইটটোৱে আৰু এই টেলিগ্ৰামত তাৰপিছত ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পাছত ইয়াতে গ্ৰুপটো ওলাই যাব চ' এইটো গ্ৰুপটো ওলাই গ'ল U45 ধেমাজি বুলি তাতে আপোনাৰ জইন অপশ্যনটো আছে জইনত ক্লিক কৰি দিয়ক এতিয়া জইন হোৱাৰ লগে লগে ইয়াত আপোনালোকে যেতিয়াই স্লট বুকিঙৰ ওপেন কৰি দিব এতিয়া লগে লগে আপোনালোকে এই গ্ৰুপত মেছেজটো পাই যাব আৰু মেছেজটো পাই যোৱাৰ লগে লগে আপোনালোকে লগে লগে গৈ বুকটো কৰি ল'ব পাৰিব এতিয়া আপোনালোকক দেখাইছোঁ মই এক্সাম্পল হিচাপে দেখাই দিছোঁ এইটো 23 এইবিলাক খুলি দিছে কোনটো টাইমত খুলি দিছে 23 এইটো জোনাই গাৰ্লছ কলেজ খুলি দিছে 4:40 PM খুলি দিছে গতিকে সেই 4:40 খুলি দিয়াৰ লগে লগে ইয়াত মেছেজটো আহি গৈছে তাৰপিছত এইটো আপোনাৰ চিলাপথাৰ খুলিছে তেনেকৈ কাৰিচুকত খুলিছে আৰু এইটো তাৰপিছত আপোনাৰ গোগামুখ তেনেকৈ মাছখোৱাত খুলি দিছে দেৰিকৈ 5টা 7ত চ' লগে লগে ইয়াত 5টা 7ত ইয়াত মেছেজটো আহি গৈছে চ' মেছেজটো অহাৰ লগে লগে আপোনালোকে গ্ৰুপটো ওপেন কৰি থৈ দিব গ্ৰুপটো ওপেন কৰি থোৱাৰ পাছত যেতিয়া মেছেজটো পাব লগে লগে তাত গৈ বুকটো কৰি ল'ব পাৰিব চ' কোনো টাইমৰ তেতিয়া খেলি মেলি নহয় চ' মই আপোনালোকক ছাজেষ্ট কৰিম কি দুইটাই কাম আপোনালোকে কৰি থ'ব টেলিগ্ৰামটো কৰি থ'ব আপুনি পেটিএমো কৰি থ'ব কাৰণ কেতিয়াবা কি হয় কোনোবা এটা
2-3 ছেকেণ্ড বা 5 ছেকেণ্ডৰ আগত আহে, কোনোবা এটা 5 ছেকেণ্ডৰ পাছত আহে। শেষত আপোনালোকে 3টা পইণ্ট মনত ৰাখিব। প্ৰথম কথাটো হ'ল যিহেতু 4টা বজাত শ্লট বুকিংটো অ'পেন কৰি দিয়ে, গতিকে আপুনি 4টা বজাৰ লগে লগে আপোনাৰ কোৱিনৰ ৱেবছাইটত গৈ পিনে আপুনি লগ ইন কৰি ৰাখিব, যাতে শ্লটটো বুকিং ছিষ্টেমটো অ'পেন কৰি দিয়াৰ লগে লগে আপুনি শ্লট ল'ব পাৰে। ছেকেণ্ড কথাটো হ'ল যিহেতু এটা OTP ভেলিডিটি 15 মিনিটছ থাকে, গতিকে 15 মিনিট নোহোৱা আগতেই আপুনি OTPটো চেঞ্জ কৰি ল'ব, নতুবা বুকিং কৰা সময়ত OTPটো আকৌ হয়তো বিচাৰিব পাৰে। যদি তেনেকুৱা হয় তেনেহ'লে আপুনি বুকিং কৰিব নোৱাৰিব, যিহেতু 1 মিনিটত শেষেই হৈ যায়। আৰু 3 নম্বৰটো হ'ল আপুনি টেলিগ্ৰাম যিটো গ্ৰুপ আছে, গ্ৰুপটোক ভাল ন'টিফিকেশ্যনটো ধুনীয়াকৈ অন কৰি ৰাখিব, আৰু পৰাপক্ষত গ্ৰুপটো অ'পেন কৰি ৰাখিব। চ' এইটোৱে আছিলে আমাৰ এটা সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ইমান এটা ধুনীয়া ট্ৰিক লৈ আহিছোঁ, গতিকে ছাবস্ক্ৰাইবটো বন্ধ হে মেৰে ভাই। আৰু যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে ইউটিউবৰ থ্ৰুৱে আহি পিনে ছাবস্ক্ৰাইবটো কৰি থৈ যাব। তেতিয়ালৈকে বাই বাই।